প্ৰথমেই সীমান্তত নগাক গুলিওৱাৰ আহ্বান আৰু তাৰ পিছতেই এইবাৰ টাৰ্গেট কমল মেধি। কমল মেধি জাতীয় দেশদ্ৰোহী, যাক মই দেশদ্ৰোহী বুলি কওঁ, অসমৰ কাৰণে যে এটা ফুটা কৰি সি দিয়া নাই, যাক মই স্কাউণ্ড্ৰেল বুলি ক'ম। ইয়াতেই ক্ষান্ত নাথাকিল বিশিষ্ট বুদ্ধিজীৱী ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। কমল মেধিৰ গোচৰৰ ভিত্তিত দিছপুৰ থানাত হাজিৰ হোৱাৰ পিছতেই দেওবাৰে সন্ধিয়া কমল মেধিলৈ ফোন ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ। ফোনযোগে কমল মেধিক প্ৰথমেই ভাবুকি, গোচৰ দিয়াৰ বাবে গালি সপনি পাৰিলে কমল মেধিক। কালি সন্ধিয়া 7:52 বজাত মোলৈ এটা ফোন আহিছিলে। মোক সুধিছে যে তুমি কমল মেধি নেকি? মই ক'লোঁ হয়, মই ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কৈছোঁ। তেখেতে নিজৰ পৰিচয় দিছে, দি কৈছে যে তুমি কমল মেধি, তোমাকতো মই নাজানো, তোমাক মই চিনি নাপাওঁ, তুমি যে মোৰ বিৰুদ্ধে কেছ দিছা, তুমিতো এইটো বহুত ডাঙৰ কাম কৰিছা। আৰু তাৰ পিছতেই এইবাৰ কমল মেধিৰ জাতত ধৰি গালি সপনি জ্যেষ্ঠ নাগৰিকজনৰ। এয়া নিজ জাতিৰ নিজ কাম, ক'লে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। এই অভিযোগ কমল মেধিৰ। তাৰপিছত সুধিছে তোমাৰ জাত কি, তোমাৰ জাতি কি? মই ক'লোঁ মই প্ৰথম ধৰিব পৰা নাই, পিছত ক'লোঁ মই কলিতা। কৈছে এয়া নিজ জাতিৰ নিজ কাম, তোমালোকৰ দৰে এই নিজ জাতিৰ মানুহে ইয়াতকৈ আৰু কি কাম কৰিবা? তোমালোকৰ দৰে খাবলৈ নোপোৱা নিজ জাতিয়ে এই ধৰণৰ কামেই কৰিবা। এনেধৰণে আৰম্ভ কৰি তেখেতে মোক ইমান গোৱাল গালি দিলে, এনেকুৱা অশ্ৰাব্য ভাষাত তেখেতে মোক গালি সপনি পাৰিলে যে মই আচলতে স্তম্ভিত হৈ গৈছোঁ। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ এই ভাবুকিৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে কলিতা জনগোষ্ঠী সন্মিলনী, সদৌ অসম কলিতা ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠন। 24 ঘণ্টাৰ ভিতৰত কলিতা জাতিক লৈ দিয়া তিৰ্যক মন্তব্য উঠাই ল'ব লাগিব জ্যেষ্ঠ নাগৰিকজনে, দাবী জনাইছে সংগঠনকেইটাই। 24 ঘণ্টাৰ ভিতৰত তেখেতে অসমৰ প্ৰাচীন কলিতা জনগোষ্ঠীৰ সম্পৰ্কত যি মতামত আগবঢ়াইছে, এই মতামত তেখেতে উঠাই ল'ব লাগে আৰু ৰাজহুৱাভাৱে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত, বিশেষভাৱে কলিতা ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ এই ভাষ্যক তীব্ৰ গৰিহণা কলিতা জনগোষ্ঠী সন্মিলন যৌথ সংগ্ৰাম সমিতিৰ। কলিতা জাতিৰ ওচৰত ক্ষমা খোজক জ্যেষ্ঠ নাগৰিকজনে। এই মন্তব্য গৰিহণাৰ যোগ্য আৰু কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে মই তেখেতক আহ্বান জনাইছোঁ, এই মন্তব্য সোনকালে তেখেতে উঠাই লওক আৰু কলিতা জনগোষ্ঠীৰ ওচৰত গোটেই ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰক। 24 ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে ৰাজ্যজুৰি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি সদৌ অসম কলিতা ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ। কলিতা জাতিক তেওঁ নিজ জাতি হিচাপে তেওঁ কমল কুমাৰ মেধিক তেওঁ গালি পাৰিছিলে বুলি আমি জানিব পাৰিছিলোঁ। আৰু আমি এই ক্ষেত্ৰত আমি সদৌ অসম কলিতা ছাত্ৰ সন্থাই এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদিহে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া কমল কুমাৰ মেধিক কলিতা জাতি বুলি, তেওঁ নিজ জাতি বুলি যদি তেখেতে সঁচাকৈ কৈছিলে, তেতিয়াহ'লে তেখেতে সেই মন্তব্যটো অতি শীঘ্ৰে তেখেতে উঠাই লওক, অন্যথা কিন্তু আমি সদৌ অসম কলিতা ছাত্ৰ সন্থাই এই ক্ষেত্ৰত নিৰ্মাণ নাথাকোঁ। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰোঁ যে তেখেতে এনেকুৱা এজন জ্যেষ্ঠ সাংবাদিকে এটি জনগোষ্ঠী বা জাতিক লৈ যি তাচ্ছিল্যসূচক মন্তব্য কৰিলে, তাৰ কাৰণে সঁচা আমি জনগোষ্ঠীবাসীয়ে লজ্জিত, আমি লাজ পাইছোঁ। ইফালে শিৱসাগৰ জিলাৰ নিতাই পুখুৰীত জ্বলিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ পুত্তলিকা। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক তুচ্ছ তাচ্ছিল্য কৰিবলৈ গৈ নিতাই পুখুৰীৰ প্ৰসংগ টানি আনিছিল জ্যেষ্ঠ নাগৰিকজনে। তাৰেই প্ৰতিবাদ এয়া। যিটো বৌদ্ধিক মহলৰ অসহিষ্ণুতা, সেইটো প্ৰকাশ কৰিবলৈ গৈ এটা অঞ্চলক, এখন শিক্ষানুষ্ঠানক, এখিনি শিক্ষাবিদক এনেদৰে তেওঁ অপমানিত কৰাৰ কোনো তেওঁ নাই। তেওঁৰ কাৰণে নিতাই পুখুৰী কলেজ এখন সৰু শিক্ষানুষ্ঠান হ'ব পাৰে, কিন্তু বৃহৎ আমাৰ এই নিতাই পাইনিং এলেকাৰ কাৰণে এয়া এক বিদ্যা মন্দিৰ। এই আমাৰ মাজত আজি 50 বছৰ ধৰি জ্ঞানৰ জ্যোতি বিলোৱা এই মন্দিৰটিক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে আমি তেখেতক গৰিহণা দিছোঁ। মুঠৰ ওপৰত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বাবেই সোমবাৰেও উত্তাল হৈ থাকিল ৰাজ্যৰ বিভিন্ন প্ৰান্ত।